প্ৰথমতে আহিছোঁ প্ৰাগ নিউজৰ এই পোষ্টটোলৈ। ফৰ্বছৰ তালিকাত বিশ্বৰ দ্বিতীয় ব্যক্তিৰূপে চিহ্নিত গৌতম আদানী। হয়, গৌতম আদানী আজিৰ দিনত সৰ্বাধিক চৰ্চিত নাম। কাৰণ তেখেতে আজিৰ তাৰিখত পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। এমেজনৰ CEO জেফ বেজোছক চেৰ পেলাই দ্বিতীয় স্থান দখল কৰিছে। পৃথিৱীৰ ভিতৰত দ্বিতীয় ধনী ব্যক্তিৰূপে পৰিগণিত হৈছে। কোন এই গৌতম আদানী আৰু কেনেকৈ তেখেত পৃথিৱীৰ ভিতৰত দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে, কিছু জানো আহক। গৌতম আদানীৰ জন্ম হৈছিল 1982 চনত গুজৰাটৰ আহমেদাবাদ চহৰত। কলেজীয়া শিক্ষা সমাপ্ত নকৰা গৌতম আদানীৰ সম্পত্তি 2018 চনত $8.7 বিলিয়ন আছিল। এতিয়া $8.7 মিলিয়ন ৰুপিজত কিমান হ'ব ভাবকচোন। হয়, এইটোৱে সেই সংখ্যাটো, আপুনি হিচাপ কৰি লওক কিমান হ'ব পাৰে। আৰু 2022 চনত এই পৰিমাণটো গৈ $15.2 বিলিয়ন হয়গৈ। মাত্ৰ 4 বছৰত $8.7 বিলিয়ন পৰা গৈ $15.2 বিলিয়ন হয়গৈ। কিন্তু কেনেকে? বহুতৰে মনত প্ৰশ্ন, এয়া কিবা স্কেম নেকি? গৌতম আদানী এনেকুৱা কি যাদু কৰি আছে যি আন বিজনেছমেনসকলে নাজানে? নে কিবা ইল্লিগেল কাম কৰি আছে? গতিকে ভিডিঅ'টো আৰম্ভৰ পৰাই আৰম্ভ কৰোঁ। আৰু এই কাহিনী আৰম্ভ হৈছিল 1978 চনত, যেতিয়া গৌতম আদানী গুজৰাটৰ পৰা মুম্বাইত আহি মহিন্দ্ৰা ব্ৰাদাৰ্ছ বুলি কোম্পানী এটাত কাম কৰিছিল। আৰু কিছু বছৰ পিছত তেখেতৰ ভাতৃ মনছুৰ ভাই আদানীয়ে গৌতম আদানীক গুজৰাটলৈ বুলি পুনৰ মাতি পঠিয়াইছিল। কাৰণ তেখেতসকলে এটা নতুন প্লাষ্টিক ফেক্টৰী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। আৰু কোনে জানিছিল এই প্লাষ্টিক ফেক্টৰীটো, যিটো আদানী এণ্টাৰপ্ৰাইজ বুলি জনাজাত, আৰু কোনে জানিছিল এই আদানী এণ্টাৰপ্ৰাইজে এদিন গৌতম আদানীক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ৰজা বনাই দিব। এতিয়ালৈকে আদানী গ্ৰুপত থকা সমূহ কোম্পানীৰ ভিতৰত আটাইতকৈ বেছি ৰেভিনিউ জেনেৰেট কৰা কোম্পানীটো হৈছে আদানী এণ্টাৰপ্ৰাইজ। ই অকলেই 43% ৰেভিনিউ জেনেৰেট কৰে। আদানীয়ে যেতিয়া প্লাষ্টিকৰ ফেক্টৰীটো আৰম্ভ কৰিছিল, তেতিয়া ইণ্ডিয়াত অকল এটা কোম্পানীয়ে প্লাষ্টিকৰ ৰ মেটেৰিয়েল ছাপ্লাই দিছিলে, আৰু সেইটো আছিলে ITPL। আৰু ITPL এ কেতিয়াও ছাপ্লায়াৰৰ ডিমাণ্ড পূৰণ কৰিব পৰা নাছিল। সেয়েহে গৌতম আদানীয়ে বাধ্যত পৰি প্লাষ্টিকৰ ৰ মেটেৰিয়েল ইম্পৰ্ট কৰিবলৈ ধৰিলে। আৰু সেই সময়ত ইম্পৰ্ট কৰাটো ইমান সহজ কথা নাছিলে। তেতিয়া LOAৰ প্ৰয়োজন আছিল। LOA মানে হ'ল লেটাৰ অফ অথৰাইজেশ্যন। আৰু লেটাৰ অফ অথৰাইজেশ্যন পাবলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন আছিলে আৰু পইচাৰো বহুত দৰকাৰ। কিন্তু গৌতম আদানীয়ে এনেকুৱা এটা ট্ৰিক গ্ৰহণ কৰিলে, যাৰ ফলত দুয়োটাই সময়ো বাচিলে আৰু বহুত টকা ইনকাম কৰিলে। আৰু সেই ট্ৰিকটোক আমি চমুকে শ্বপ ইন শ্বপ বুলি ক'ব পাৰোঁ। মানে ডাঙৰ দোকানৰ ভিতৰত নিজৰ এখন সৰু দোকান। সেই সময়ত ইম্পৰ্ট কৰিছিল ষ্টেট PSU, এক্সপৰ্ট কৰ্পোৰেশ্যন, GSEC, আৰু গৌতম আদানীয়ে এই সকলোবোৰ অৰ্গেনাইজেশ্যনৰ লগত টাই আপ কৰি সিহঁতৰ অৰ্ডাৰৰ মাজতে নিজৰ সৰু অংশ অৰ্ডাৰ দিবলৈ আৰম্ভ কৰিলে। উদাহৰণস্বৰূপে, যেতিয়া ষ্টেট PUCক ইম্পৰ্ট কৰিবলৈ দৰকাৰ হৈছিলে, সেই অৰ্ডাৰৰ মাজতে গৌতম আদানীয়েও নিজৰ এটা অংশ অৰ্ডাৰ কৰিছিল, যাৰ কাৰণে গৌতম আদানীক LOAৰ কোনো প্ৰয়োজন হোৱা নাছিলে। এইটো কৌশল অৱলম্বন কৰি গৌতম আদানী ইমানেই সফল হৈছিল যে 4 বছৰত 100 মেট্ৰিক টনৰ পৰা গৈ 40,000 মেট্ৰিক টন ইম্পৰ্ট কৰিছিল প্লাষ্টিক। যেতিয়া 1991 চনত ভাৰত চৰকাৰে লিবাৰেলাইজেশ্যন নীতি গ্ৰহণ কৰিছিল, তাৰ যি প্ৰভাৱ সেয়া গৌতম আদানীৰ বিজনেছত বাৰুকৈ পৰিছিল। এই লিবাৰেল নীতিৰ ফলত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল গুজৰাটৰ মুন্দ্ৰা পৰ্টটো প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে। আৰু 1995 চনত ইয়াৰ কণ্ট্ৰেক্ট
আদানী গ্ৰুপে লাভ কৰে। আৰু আজিৰ তাৰিখলৈ মুন্দ্ৰা পোৰ্ট আদানী গ্ৰুপৰ কাৰণে এটা কেছ কাউ ৰূপে পৰিগণিত হৈছে। এতিয়া প্ৰশ্ন হ'ল আদানী গ্ৰুপে এনেকুৱা কি এক্সট্ৰা অৰ্ডিনাৰী কাম কৰিছে যাৰ কাৰণে ইমান ৰাইজ হৈছে, যাৰ যে গ্ৰ'থ এইটো ইমান বেছি হৈছে। আৰু এইটো জানিবলৈ আমি এটা কনচেপ্ট বুজিব লাগিব, সেইটো হৈছে ষ্টাৰ্ট টু ফিনিছ কংগ্লেমাৰ্ট। সেইটো হ'ল যে প্ৰডাক্ট বনোৱাৰ পৰা এণ্ড কাষ্টমাৰলৈ লৈ যোৱা সকলো ক্ষেত্ৰতে কোম্পানীৰ নিজৰ নিয়ন্ত্ৰণ ৰক্ষা কৰা। আৰু এই কনচেপ্টটো বুজিবলৈ আমি অলপ পিছুৱাই যাব লাগিব। 1890 চনত আমেৰিকাত এজন ধনী ব্যক্তি এণ্ড্ৰিউ কেনেগী আছিল ষ্টীল ব্যৱসায়ৰ সম্ৰাট আৰু 80% মাৰ্কেট শ্বেয়াৰ দখল কৰিছিল আমেৰিকাত। আৰু তেখেতৰ বিজনেছ মডেলটো আছিল এনেকুৱা ধৰণৰ, তেখেতে প্ৰথমতে কয়লা আৰু আইৰণ মাইন সংগ্ৰহ কৰিছিল, কিনি লৈছিল মাইনবোৰ। তাৰপিছত বহুত মিল ছেটআপ কৰিছিল যাতে তাতে কয়লা আৰু মাইন এইবিলাক উৎপাদন কৰিব পাৰে। আৰু তাৰ উৎপাদন হোৱা প্ৰডাক্টৰ পৰা ৰেলৱে লাইন বনাইছিল। আৰু এই ৰেলৱে লাইনবিলাক নিজে চৰকাৰৰ পৰা কিছু মালিকীস্বত্ব নিজে দখল কৰিছিল এই ৰেলৱে লাইনবিলাকৰ পৰা। আৰু তাৰপিছত তেওঁ নিজাকে ট্ৰান্সপৰ্টেশ্যন ৰুট বনাইছিল। আৰু ইয়াৰ উপৰিও তেখেতৰ উৎপাদন হোৱা ষ্টীলৰ ওপৰত নিৰ্ভৰশীল বহু কোম্পানীৰ ওপৰত তেওঁৰ হাত আছিলে, এইবিলাকক ডমিনেট কৰি ৰাখিছিল। আৰু এই মডেলটোৰ লগত আদানী গ্ৰুপৰ কিছু সম্পৰ্ক আছে। আদানী গ্ৰুপৰ সকলো ব্যৱসায় এটাৰ লগত আনটো ইমানেই ইণ্টাৰলিংক যে সকলো কোম্পানী ইণ্টাৰনেলি ৱেল কানেক্টেড হয়, যাৰ বাবে প্ৰডাক্ট বনোৱাৰ পৰা বিক্ৰী কৰালৈ সকলোখিনি নিজে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু নিজৰ এক্সপেনশ্যন, মাৰ্কেট এক্সপেনশ্যন হওক বা কোম্পানী এক্সপেনশ্যন হওক অতি শীঘ্ৰে কৰিব পাৰে। আদানী গ্ৰুপক বুজিবলৈ হ'লে আমি 3টা লেভেল বুজাটো খুবেই প্ৰয়োজন। প্ৰথমটো হৈছে অৰিজিনেটৰ মানে হ'ল এইটো প্ৰডাকশ্যন কৰা কাম। ইয়াত আদানী গেছ, আদানী কইল, আদানী ৰিনিউৱেবলছ, আদানী আইৰণ মাইন্স, আদানী পোৰ্ট এইবিলাক অন্তৰ্ভুক্ত হৈ আছে, য'ত প্ৰডাকশ্যনৰ কাম কৰা হয়। দ্বিতীয় লেভেলটো হৈছে ছাপোৰ্টাৰ। আৰু এই ছাপোৰ্টাৰ ৰলটোৱে প্ৰথম অৰিজিনেটৰক সহায় কৰে। আৰু ইয়াত আছে আদানী পাৱাৰ, আদানী এয়াৰপৰ্টছ, আদানী লজিষ্টিক্স, এই সকলোবোৰে আদানী অৰিজিনেটৰক সহায় কৰে। আৰু তৃতীয় অতি গুৰুত্বপূৰ্ণ লেভেলটো হৈছে দ্য বিল্ডাৰ্ছ। আৰু এই বিল্ডাৰ্ছে প্ৰথম দুটা অৰিজিনেটৰ আৰু ছাপোৰ্টাৰক সংযোগ কৰে। আৰু ইয়াত আছে ডাটা চেণ্টাৰ্ছ, ট্ৰান্সমিশ্যন, গেছ ডিষ্ট্ৰিবিউশ্যন, ৱালমাৰ্ট, হেল্থ কেয়াৰ, ৰিয়েল ইষ্টেট, এই সকলোবোৰ। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো আছে দ্য বিল্ডাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অৰিজিনেটৰ আৰু ছাপোৰ্টাৰক লগ কৰাৰ ক্ষেত্ৰত। আপুনি কেতিয়াবা ভাবিছেনে যে 2018 চনৰ পৰা 2022 চনৰ ভিতৰত এই আদানী গ্ৰুপে 230% উন্নতি কৰিছে, গ্ৰ'থ কৰিছে। কেতিয়াবা ভাবিছেনে কেনেকৈ ইমান গ্ৰ'থ হ'ব পাৰে? তো ইয়াৰ পিছত বহুত ৰহস্য আছে, বহুতে প্ৰশ্ন উত্থাপন কৰিছে, ইয়াৰ ডাৰ্ক ছাইডো আছে। আৰু কি এই ডাৰ্ক ছাইড, তাক জানিবলৈ আমি চেষ্টা কৰোঁ আহক। ডাৰ্ক ছাইডটো হৈছে অলিগাৰ্কি মানে হৈছে যে পাৱাৰফুল পলিটিকেল কানেকশ্যন। এইটো ভাৰতত সকলোৱে বুজি উঠিছে যে আদানী কানেকশ্যন কোনটো পলিটিকেল পাৰ্টিৰ লগত আছে আৰু কাৰ লগত আছে। আৰু এই ক্ষেত্ৰত কেৰেলাৰ ফিনান্স মিনিষ্টাৰে অভিযোগ কৰিছিল যে আদানীৰ এই পাৱাৰফুল পলিটিকেল কানেকশ্যন থকাৰ কাৰণে ইমান উন্নতি হৈছে। ইয়াৰ কাৰণ নথকা নহয়, যেনে যেতিয়া 2018 চনত চৰকাৰে এইটো ঘোষণা কৰিছিল যে 6টা এয়াৰপৰ্ট প্ৰাইভেটাইজেশ্যন কৰা হ'ব, কিন্তু চৰকাৰী নিয়ম অনুসৰি সেইসকল কোম্পানীক দায়িত্ব দিব পাৰে যি এয়াৰপৰ্ট বনোৱা বা এয়াৰপৰ্ট মেনেজমেণ্ট কৰাৰ অভিজ্ঞতা আছে। কিন্তু 2018 চনত চৰকাৰে এই সকলো নীতিৰ শিথিলতা আনি এই 6টাই আদানী গ্ৰুপক দি দিয়ে। আৰু এইটোত কেৰেলাৰ ফিনান্স মিনিষ্টাৰে ক্ষুব্ধ হৈ অপেনলি এইটো এলিগেশ্যন আনিছিলে। আদানী গ্ৰুপে অকল এয়াৰপৰ্টে নহয়, ইণ্ডিয়াৰ লাৰ্জেষ্ট প্ৰাইভেট পোৰ্ট অপাৰেটৰো হয়, লগতে থাৰ্মেল কইল পাৱাৰ প্ৰডিউচাৰো হয়।